নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ। এইকেইটা দিনত অসমত এটা বিশেষ চকুৰ ৰোগে প্ৰায় চানি ধৰিছে। বিদ্যালয়সমূহতো দেখা গৈছে ছাত্ৰ-ছাত্ৰীসকলৰ চকু ৰঙা পৰিছে, ফেচকুৰি ওলাইছে, খজুৱাইছে আৰু উখহি গৈছে। আৰু এই অসুখটো এজন ছাত্ৰৰ পৰা আন ছাত্ৰ-ছাত্ৰীলৈ বিয়পি পৰিছে। ঠিক তেনেধৰণেৰে গাঁৱে ভূঞে চহৰে নগৰে সকলোৰে মাজত অসুখটো বিয়পি পৰা দেখা গৈছে। এতিয়া এই অসুখটো কি আৰু এই অসুখটোৰ পৰা আমি কেনেকৈ ৰেহাই পাম সেই বিষয়ে জানোচোন আহক। এতিয়া অসুখটোৰ নাম হৈছে কনজাংটিভাইটিছ। এই কনজাংটিভাইটিছক আমি এটা সময়ত জয় বাংলা বুলি কৈছিলোঁ। এতিয়া এই অসুখটোৰ বিষয়ে আমি অলপ জানো আহক। চকুৰ ৰোগবোৰৰ ভিতৰত কনজাংটিভাইটিছ এক অন্যতম ৰোগ। আমাৰ চকু দুটাৰ বগা অংশ আৰু চকুৰ পতাৰ ভিতৰভাগ আৱৰি থকা স্বচ্ছ আৱৰণখনক কনজাংটিভা বুলি কোৱা হয়। কনজাংটিভাৰ সংক্ৰমণ আৰু প্ৰদান হৈ কনজাংটিভাখন ৰঙা হৈ চকুৰ পৰা অতিমাত্ৰা পানী বা আঠাজাতীয় পদাৰ্থ নিৰ্গত হ'লে আমাৰ কনজাংটিভাইটিছ হোৱা বুলি কওঁ। কনজাংটিভাইটিছ হোৱাৰ কাৰণসমূহ কি কি এবাৰ জানি লওঁচোন আহক। কনজাংটিভাইটিছ হোৱাৰ মূল কাৰণটো হ'ল সংক্ৰমণ, এলাৰ্জি, চকুত ৰাসায়নিক দ্ৰব্যৰ প্ৰতিক্ৰিয়া, নৱজাতকৰ জন্মগত আৰু অন্যান্য কাৰণ, সংক্ৰমণজনিত কাৰণ, বেক্টেৰিয়া আৰু ভাইৰাছৰ সংক্ৰমণ দুয়োবিধ হ'ব পাৰে। কনজাংটিভাইটিছৰ লক্ষণ: 1. চকু ৰঙা পৰে আৰু খজুৱতি হয়। 2. চকুৰ খচখচনি হয়। 3. চকুৰ পুৰণি আৰু বিষ অনুভৱ হয়। 4. চকু ফুলি উঠে। 5. চকুৰ পৰা অতিমাত্ৰা পানী ওলাই থাকে। 6 নম্বৰতে হৈছে চকুৱে পোহৰৰ তীব্ৰতা সহ্য কৰিব নোৱাৰে, যাৰ ফলত চকু মেলিব নোৱাৰি। 7. চকুৰ পৰা ফেচকুৰি আৰু আঠাজাতীয় পদাৰ্থ নিৰ্গত হৈ থাকে। 8. চকুৰ পৰা পুজজাতীয় পদাৰ্থ ওলাব পাৰে। 9. জ্বৰ, মূৰৰ বিষ আদিও হ'ব পাৰে। এতিয়া আমি গম পালোঁ কনজাংটিভাইটিছৰ লক্ষণসমূহ। এতিয়া জানোচোন আহক, যদি কনজাংটিভাইটিছত কোনো এজন ব্যক্তি আক্ৰান্ত হয় তেতিয়া কি কি কৰিব লাগিব। 1. লগে লগে চকুৰ চিকিৎসকৰ পৰামৰ্শ ল'ব। 2. চকু সঘনাই পানী বা চেলাইনেৰে ধুই থাকিব। 3. ক'লা চশমা ব্যৱহাৰ কৰিব। 4. গাৰুৰ কভাৰ, বিচনা চাদৰ আৰু মুখ মোহৰা গামোচা আদি নতুন ব্যৱহাৰ কৰিব। 5 নম্বৰতে এটা চকু আক্ৰান্ত হ'লে আক্ৰান্ত নোহোৱা চকুটোৰ ফালে কাটি হৈ নুহুব। আকৌ কৈ দিছোঁ, এটা চকু আক্ৰান্ত হ'লে আক্ৰান্ত নোহোৱা চকুটোৰ ফালে কাটি হৈ নুহুব। 6. চকু চুই চোৱা বা চকুত দৰৱ দিয়া আগতে হাত ধুই ল'ব। চকু চুই চোৱা বা স্পৰ্শ কৰা বা চকুত দৰৱ দিয়া আগতে হাতখন ধুই ল'ব। 7 নম্বৰ, কছমেটিক ব্যৱহাৰ নকৰিব আৰু কেনেবাকৈ যদি কছমেটিক ব্যৱহাৰ কৰে তেতিয়াহ'লে নতুন কছমেটিকহে ব্যৱহাৰ কৰিব। 8. নতুন চশমা, কণ্টেক্ট লেন্স ব্যৱহাৰ কৰিব। 9. অন্য সুস্থ ব্যক্তিৰ পৰা আঁতৰত থাকিব। 10 নম্বৰ, প্ৰচুৰ পানী আৰু পুষ্টিকৰ আহাৰ খাব। 11 নম্বৰ, প্ৰচুৰ জিৰণি ল'ব। 12 নম্বৰ, আমি জানো যে ধূলিবিলাকে সাধাৰণতে বিশেষভাৱে আমাৰ এলাৰ্জিৰ সৃষ্টি কৰে চকুত, গতিকে ধূলিকণাৰ পৰা আঁতৰি থাকিব। 13 নম্বৰটো হৈছে ঠাণ্ডা পানী চকুত ব্যৱহাৰ কৰিব আৰু পৰ্যাপ্ত পৰিমাণে খাব। 14 নম্বৰটো হৈছে গৰম বস্তু বেছিকৈ ব্যৱহাৰ নকৰিব। আৰু 15 নম্বৰতে হৈছে জ্বলা পোৰা খাদ্য একেবাৰে নাখাব। এই কথাখিনি আমি পাইছিলোঁ মোৰ এটি ভাতৃ, তেওঁৰ নাম হৈছে
নয়নমণি নাথ তেওঁ ফেচবুকত সংগ্ৰহ কৰা এই পোষ্টটো ইয়াতে তেওঁৰ ৱালত দিছিল আৰু তেওঁৰ পৰা লৈ আমি আপোনালোকক আমাৰ ইউটিউব চেনেলৰ যোগেদি জনালোঁ সকলো কুশলে থাকক আৰু এটা কথা চাব যাতে এই যিখিনি কথা আপোনালোকক ক'লোঁ সাৱধানতা ল'বলগীয়া সেই সাৱধানতাখিনি ল'ব আৰু দেখিব চকুৰ অসুখটো পাৰ্মানেণ্টলি থাকি নাযায় কিন্তু আপুনি যিকেইদিন আপোনাৰ দেহত এই ৰোগটোৱে আক্ৰান্ত কৰিব সেইকেইটা দিনতে কিন্তু আপুনি যথেষ্ট কষ্ট পাব গতিকে সাৱধানেৰে থাকক আৰু কুশলে থাকক আৰু যদি এই কথাখিনি প্ৰয়োজনীয় বুলি ভাবিছে প্ৰয়োজনীয় বুলি আচলতে ভাবিবই যিহেতু প্ৰকৃততে প্ৰয়োজনীয় আৰু এই কথাখিনি শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এই ৰোগটোত আক্ৰান্ত হোৱাৰ পৰা সকলোকে নিৰাপদে ৰাখিবৰ কাৰণে এক প্ৰয়াস কৰিব ধন্যবাদ